এতিয়া আমি সেই সমস্যাটো উলিয়াবলৈ হ'লে আমি একেটা ফৰ্মুলা ব্যৱহাৰ কৰিম n - 1 নমস্কাৰ আমি ৰিফ্লেকশ্যন কোচিং চেণ্টাৰ তৰফৰ পৰা সকলোলৈ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া দেশত বিশ্বত মহামাৰী কৰোনাই গোটেই আতংক সৃষ্টি কৰি আছে আৰু তাকে লৈ লকডাউন আমি সকলোৱে মানি আছোঁ ঘৰতে আছোঁ এইখিনিতে ক'ব বিচাৰিছোঁ বিশেষভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া শিক্ষা অনুষ্ঠানৰ পৰা বা শিক্ষাৰ পৰা তেওঁলোকে আঁতৰি আছে বহু ছাত্ৰ ছাত্ৰী এনেকুৱা হৈছে পঢ়াৰ পৰা আঁতৰি থাকি তেওঁলোকে পঢ়াত মন নবহা হৈছে সেয়েহে আমি এটা কথা চিন্তা কৰিলোঁ যে আমাৰ কলিকতা ৰিফ্লেকশ্যন কোচিং চেণ্টাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা আমাৰ বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল আমাৰ ইচ্ছুক ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ কাৰণে আমি অনলাইন ক্লাছ লগতে ইউটিউবত কিছুমান ভিডিঅ' দিয়া হ'ব আপলোড কৰা হ'ব যিসমূহ আমাৰ ক্লাছ ইয়াতে কৰা হ'ব ইউটিউবত আপলোড কৰা হ'ব সেয়েহে আপোনালোকে ভিডিঅ'খিনি চাবৰ কাৰণে আমি কৈছোঁ যাতে আপোনালোকে চালে হয়তো কিবা অকণমান হ'লেও বুজি পায় আমাৰ ৰিফ্লেকশ্যন কোচিং চেণ্টাৰৰ সঞ্চালক লীলেশ্বৰ মৰাণ আছে ইয়াত আৰু ৰিফ্লেকশ্যন কোচিং চেণ্টাৰৰ গণিত লগতে বিজ্ঞান শিক্ষক আছে আমাৰ জান্তু মৰাণ আমাৰ লীলেশ্বৰ মৰাণ আৰু লগতে আমাৰ ইংৰাজী বিষয়ৰ দীনেশ মৰাণ আছে মই নিজেও অসমীয়া ব্যাকৰণ লগতে ছায়েন্স ছ'চিয়েল ছায়েন্সৰ কিছুমান বিষয় আমি ধুনীয়াকৈ বুলি এইটো কাৰণে কৈছোঁ আমি যিমান কেনেকৈ পাৰোঁ নাজানো কিন্তু ভালকৈ কৰিম বুলি চেষ্টা কৰিছোঁ আৰু তোমালোকৰ লগত আমি ডাইৰেক্ট প্ৰশ্ন উত্তৰ দিবলৈ আমি চেষ্টা কৰিম কিবা এষাৰি ক'ব আমাৰ ছাত্ৰ ছাত্ৰীসকল উলিয়াইছে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকললৈ এটি বিনম্ৰ অনুৰোধ যদি আমাৰ এই ভিডিঅ'টি ভাল পায় বা ইয়াৰ পৰা কিবা যদি লাভালাভ হয় তেতিয়াহ'লে নিশ্চয় আমাক পুনৰ ছাবস্ক্ৰাইব কৰিব কিবা ঠিক আছে মই বিজ্ঞান আৰু অংকৰ ক্লাছবিলাক তোমালোকক প্ৰথমৰ পৰা ধুনীয়াকৈ প্ৰত্যেকটো পাঠেই পুংখানুপুংখভাৱে পঢ়াবলৈ চেষ্টা কৰিম আৰু যিহেতু এইটো আমাৰ নতুন অভিজ্ঞতা গতিকে ভুল হ'ব আমি শিকিম তোমালোকৰ লগতে আমি জাষ্ট বহুত জানো এনেকুৱা নহয় আমি জাষ্ট চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ যাতে আমি তোমালোকৰ যিমান যি অসুবিধা হয় আমি যিহেতু ডাইৰেক্ট আমি টাচ হ'ব নোৱাৰোঁ গতিকে এই মাধ্যমেৰে আমি ছল্ভ কৰিম কাৰণ তোমালোকে যিয়ে নহওক কিয় মেট্ৰিক দিব লাগিব ক্লাছ 10 তোমালোকে পঢ়িব লাগিব ক্লাছ 10 বুলিয়ে নহয় সকলোৱে পঢ়িব লাগিব কিন্তু বিশেষকৈ ক্লাছ 10 কাৰণ এখন ডাঙৰ যুদ্ধ আহি আছে গতিকে তাৰ কাৰণে আমি এনেধৰণেই প্ৰস্তুত হ'ব লাগিব ধন্যবাদ জনাইছোঁ তোমালোকক বিশেষভাৱে কাৰণ তোমালোকে আমাৰ লগত আছা একেলগে আমি উপভোগ কৰি আছোঁ তোমালোকে বহুত ভাল কিছুমান বিষয়ৰ ওপৰত তোমালোকে আয়ত্ব কৰিব পাৰিবা আৰু এই ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে তোমালোকে বিশেষভাৱে ইউটিউব চেনেল ৱাৰ্ড অদালি ছাবস্ক্ৰাইব এইটো কাৰণে কৰি ল'ব কৈছোঁ ভিডিঅ'বোৰ তোমালোকে চাই থাকিব পাৰিবা আহি থাকিব নটিফিকেশ্যনত তেতিয়াহ'লে আমি ঘৰত বহি নাথাকোঁ ঘৰত বহিয়ে আমি অংক কৰিম বিজ্ঞান পঢ়িম ইংৰাজী পঢ়িম মুঠতে আমি ভালদৰে পঢ়িম আৰু ভালদৰে মেট্ৰিক পাছ কৰিম ধন্যবাদ হেল্ল' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কেনেকুৱা আছে বিহু সময়ত বিহু খাইছা তোমালোকে কিন্তু তাৰ মাজে মাজে আমি পঢ়া শুনা কৰি থাকিব লাগিব গতিকে আমি আজিৰ পৰা ক্লাছ 10ৰ বিশেষকৈ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেথছ ছায়েন্স আৰু ইংলিছৰ আমি পাঠদান আগবঢ়াব লৈছোঁ আমাৰ ৰিফ্লেকশ্যন কোচিং চেণ্টাৰ তৰফৰ পৰা গতিকে আমি আশা কৰিম তোমালোকে ঘৰতে বহি ভালকৈ পঢ়া শুনা কৰিবা যিয়ে পৰিস্থিতি নহওক কিয় ক্লাছ 10 তোমালোকৰ মেট্ৰিক পৰীক্ষা আহি আছে মেট্ৰিক দিবই লাগিব গতিকে ক্লাছ কৰিবই লাগিব গতিকে আমি বেছি দেৰি নকৰি আমি ক্লাছলৈ যাওঁ আমি আজি আমি আৰম্ভ কৰিম আমাৰ ক্লাছ 10ৰ মেথছ ঠিক আছে আৰু চোৱা তোমালোকে যিহেতু আমি ডাইৰেক্ট ইণ্টাৰেকশ্যন হোৱা নাই আমি ডাইৰেক্ট তোমালোকৰ লগত আমি দেখা পোৱা হোৱা নাই গতিকে তোমালোকৰ যি প্ৰশ্ন আছে তোমালোকক নাম্বাৰ দিয়া হ'ব সেই নাম্বাৰ তোমালোকে প্ৰশ্ন সুধিব পাৰিবা আৰু যিমান যি অসুবিধা হয় আজি আমাৰ প্ৰথম ক্লাছ আজি আমি প্ৰথম ক্লাছৰ দিনা যিমান যি অসুবিধা হ'ব আমি বিচাৰোঁ যে সেইবিলাক তোমালোকে আমাক কোৱা আৰু আমি সেইবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিম আজি আমি আৰম্ভ কৰিম সমান্তৰ প্ৰগতি আজি আমি ক্লাছটো পোনে আৰম্ভ কৰাৰ আগতে আমি এটা কথা ক'ব বিচাৰিছোঁ তোমালোকক যে তোমালোকে এটা ভুল কেতিয়াও নকৰিবা বেছিভাগ ল'ৰা ছোৱালী সেইটো কাম কৰে সমান্তৰ প্ৰগতি বা যিকোনো চেপ্টাৰ পঢ়াৰ আগতে ডাইৰেক্ট মানে অনুশীলনত গুচি যায় 5.1 5.2 এনেকুৱা যি ধৰণৰ অনুশীলন আছে অনুশীলনৰ প্ৰশ্নলৈ গুচি যায় কিন্তু সেইটো সবতকৈ ডাঙৰ ভুল আমি সেই ভুলটো তোমালোকে আশা কৰোঁ নকৰা আৰু নকৰিবা
বস্তু এটা চেপ্টাৰ এটা পঢ়াৰ আগতে যিকোনো বস্তু এটা পঢ়াৰ আগতে তাৰ বিষয়ে সেই বস্তুটো কি হয়, সেই বস্তুটো আমাৰ দৈনন্দিন জীৱনত প্ৰয়োগ ক'ত আছে, আমি কেনেকৈ তাক প্ৰয়োগ কৰিম, সেই প্ৰয়োগখিনি যেতিয়ালৈকে তোমালোকে নাজানিবা, গম নাপাবা, তেতিয়ালৈকে সেই বস্তুটোৰ ৰস নাপাবা, তাৰ মজাটো তোমালোকে নাপাবা। ঠিক আছে? গতিকে তোমালোকে সেই আচল মজাটো, আচল ৰসটো পাবৰ কাৰণে এটা চেপ্টাৰ, যিকোনো চেপ্টাৰে নহওক পঢ়াৰ আগতে সেই কিতাপখনত দিয়া যিমানটা শব্দ আছে মন পুতি তোমালোকে আগতে পঢ়িব লাগে। ক্লাছ কৰাৰ আগতেই সেই বস্তুটো আগতে পঢ়িব লাগে যে সমান্তৰ প্ৰগতি চেপ্টাৰটোত কি দিয়া আছে, সেই বস্তুটো আমি আগতে পঢ়িব লাগে। তাৰপিছত আমি ক্লাছলৈ যেতিয়া আহোঁ, তেতিয়া আমাৰ মনত বহুত প্ৰশ্ন লৈ আহোঁ, আৰু সেই প্ৰশ্ন আহি ছাৰহঁতৰ লগত যেতিয়া আমি ক্লাছ কৰোঁ, সেই প্ৰশ্নবিলাকৰ আমি উত্তৰ পাই যাওঁ, আৰু আমি ধুনীয়াকৈ তাক আমি হজম কৰিব পাৰোঁ, আৰু আমি ধুনীয়াকৈ বুজি পাওঁ, কেতিয়াও আমি পাহৰি নাযাওঁ। যদি কেৱল তোমালোকে ফৰ্মুলা মনত ৰাখা আৰু ফৰ্মুলাটোক প্ৰয়োগ কৰা, যদি তেনেকুৱা ধৰণে তোমালোকে অংক কৰা বা বিজ্ঞান পঢ়া বা ইংৰাজী পঢ়া, তেতিয়াহ'লে কিন্তু তোমালোকে অংকৰ আচল মজাটো নাপাবা, আৰু এটা সময়ত অংক বেয়া লগা হৈ যাব, অংক বেয়া লাগে, বিজ্ঞান বেয়া লাগে, এনেকুৱা হ'ব। গতিকে আমি প্ৰথমতে পঢ়িব লাগিব সমান্তৰ প্ৰগতি, which is called arithmetic progression in English. Okay? এতিয়া সমান্তৰ প্ৰগতি শব্দটোৱে এটা অৰ্থ কৈ আছে নিজে, সমান্তৰ যদি আমি এইটোক আমি ভাঙি দিওঁ, তেতিয়াহ'লে সমান্তৰ অৰ্থটো কি হ'ব? আমি যদি দুটাক ভাঙি দিওঁ, সমান্তৰ মানে হ'ল সমান অন্তৰ। এই আমি ইয়াত যিটো আমি সমান্তৰ, তোমালোকে চাগে অসমীয়াত এইবিলাক পঢ়িছা, সমাস, সন্ধি, কিবা এইবিলাক। গতিকে প্ৰগতি শব্দটো আমি তোমালোকে শুনিছা, প্ৰগতি কৰিছে, ল'ৰাটোৱে ভাল প্ৰগতি কৰিছে দেই, বা ছোৱালীজনীয়ে ক্লাছত ভাল প্ৰগতি কৰিছে, আমি সেই শব্দবিলাক প্ৰায় ব্যৱহাৰ কৰি থকা শুনি থাকোঁ। গতিকে সমান্তৰত এটা দুটা শব্দ সোমাই আছে, এটা হ'ল সমান প্লাছ অন্তৰ। চোৱা, সমান্তৰ প্ৰগতি তোমালোকে আমি বহুতে কি কৰে, এই শব্দকেইটাৰ অৰ্থ নুবুজাকৈ ডাইৰেক্ট অনুশীলনত গুচি যায়, যাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ এই ৰসটো পোৱা নাযায়। গতিকে সমান্তৰ মানে দুটা শব্দ আছে, সমান অন্তৰ মানে আমি এই ইয়াত যিবিলাক অংক কৰিম তাৰ মাজত কিবা এটা অন্তৰ বা পাৰ্থক্য, যাক আমি ইংৰাজীত কওঁ ডিফাৰেন্স। ঠিক আছে? ডিফাৰেন্স, তোমালোকে এই শব্দটো শুনিছা চাগে। আমি একে সমান অন্তৰ থকা, পাৰ্থক্য থকা, ডিফাৰেন্স থকা আমি সেই কিবা এটা পঢ়িবলৈ পাম হয়তো। ঠিক আছে? সমান, এই সমানটো তোমালোকে চবেই জানা। অ'কে? গতিকে প্ৰগতি, নেক্সট আহোঁ আমি শব্দ প্ৰগতি লৈ। এই প্ৰগতি শব্দটো শুনিলে আমাৰ মনলৈ আহে আমি উন্নতি কৰিছো বা হেৰি কৰিছো। ঠিক আছে? এতিয়া আমি ইয়াত যদি আমি ইংৰাজীত লিখোঁ, ইয়াত এইটো হয় এৰিথমেটিক প্ৰগ্ৰেছন বুলি কোৱাৰ লগে লগে আমাৰ কি আহে? এৰিথমেটিক প্ৰগ্ৰেছন বুলি কোৱাৰ লগে লগে আমাৰ প্ৰগ্ৰেছন ইজ ছাকচেছ, আমি সফলতাৰ দিশত আমি আগবাঢ়ি যাওঁ, এনেকুৱা ধৰণৰ শব্দ আমাৰ মনলৈ আহে। কিন্তু আমি এই পাঠটোত সমান্তৰ প্ৰগতিত প্ৰগ্ৰেছন মানে অকল উন্নতিয়ে হোৱা বা আমাৰ পজিটিভ ফালে বা ধনাত্মক দিশতেই আগবাঢ়ি যোৱা, সেইটো আমি নুবুজো। আমি প্ৰগ্ৰেছন মানে তলৰ ফালে ডাউনফল হোৱাও হ'ব পাৰে বা ওপৰ ফালে যোৱাও, দুইটাকে আমি ইয়াত প্ৰগতি বুলিয়ে ক'ম। ঠিক আছে? আৰু কিবা কনফিউজ থাকিলে তোমালোকে সুধিবা, ফোন নাম্বাৰ আমাৰ দিয়া থাকিব ধুনীয়াকৈ। গতিকে সেই ফোন নাম্বাৰ তোমালোকে ফোন কৰিবা, আৰু কিবা ডাউট থাকিলে তোমালোকে সেই নাম্বাৰত প্ৰশ্ন কৰি তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰিব পাৰিবা। অ'কে? এতিয়া আমি এৰিথমেটিক প্ৰগ্ৰেছনত আমি এতিয়া চাব লাগিব, আমি এই দৈনন্দিন জীৱনত আমাৰ এই পাঠটোৰ কি প্ৰয়োগ হৈ থাকে, আমি ক'ত প্ৰয়োগ কৰি থাকোঁ, সমান্তৰ প্ৰগতিবিলাক আমি পঢ়িলে কি লাভ হ'ব। ঠিক আছে? এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ মনলৈ আহিব। তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, চোৱা, এখন চিৰি দিয়া আছে, ইয়াত কেইটামান ৰীণা এটা চাকৰিৰ বাবে আবেদন জনালে, এনেকুৱা ধৰণৰ কথা লিখা আছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ প্ৰয়োগ, দৈনন্দিন জীৱনৰ প্ৰয়োগবিলাক আমাৰ কিতাপত ধুনীয়াকৈ দিয়া আছে। এই কথাবিলাক তোমালোকে যেতিয়া পঢ়িবা, তেতিয়া এই কথাবিলাক তোমালোকে আৰু জানিবলৈ ইচ্ছা জাগিব, আৰু তোমালোকে ভাল পাব পঢ়িবলৈ। এতিয়া চোৱা, আমাৰ এনেকুৱা হয়, আমি এইখিনি নাম্বাৰ লৈছো, ধৰি লোৱা তোমালোকে প্ৰথম পৰীক্ষা হ'ল অংকৰ প্ৰথম পৰীক্ষা দিছা, তোমালোকে যিহেতু এই ক্লাছটো কৰা নাই, গতিকে প্ৰথমতে 1 নম্বৰ পালা প্ৰথম পৰীক্ষাত, দ্বিতীয় পৰীক্ষাত 2 নম্বৰ পালা, তৃতীয় পৰীক্ষাত 3 নম্বৰ পালা, চতুৰ্থ পৰীক্ষাত 4 নম্বৰ পালা। মুঠ ধৰি লোৱা তোমালোকৰ পৰীক্ষা হ'ল, গোটেই এক্সামটো তোমালোকৰ মানে ক্লাছ 10ত পৰীক্ষাত মেট্ৰিক দিয়ালৈকে হৈ গ'ল, ধৰি লোৱা 10টা ক্লাছ হৈ গ'ল, 10টা তোমালোকৰ পৰীক্ষা হ'ল। আৰু 10টা পৰীক্ষাত তোমালোকে প্ৰথম পৰীক্ষাটোত অংকত 1 পালা, দ্বিতীয়টোত 2 পালা, তৃতীয়টোত 3 পালা, চতুৰ্থত 4 পালা, এনেকৈ কৰি তোমালোকে 10 নম্বৰ পৰীক্ষাটোত তুমি 10 পালাগৈ। ঠিক আছে?
এতিয়া তোমাক যদি কোৱা হয় তুমি 10 নম্বৰ পৰীক্ষাটোলৈকে তোমাৰ মুঠ নম্বৰ কিমান পালা, মুঠ নম্বৰ কিমান হ'ল বুলি যদি তোমালোকক কোৱা হয়, তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব, আমি এইকেইটা গোটেইকেইটা আমি যোগ কৰিব লাগিব। 1 + 2 + 4 + 5 + 6 + 7 + 8, ঠিক আছে। এনেধৰণে প্লাছ কৰিব লাগিব, আৰু যিটো প্লাছ কৰাটো এনেকে কৰি কৰি উলিওৱাটো এটা ডাঙৰ দীঘল প্ৰক্ৰিয়া। গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাক আমি দূৰ কৰিবৰ কাৰণে আমি এই এৰিথমেটিক প্ৰগ্ৰেছন অৰ্থাৎ সমান্তৰ প্ৰগতিৰ চেপ্টাৰটো পঢ়াৰ পিছত আমি বহুত সহজতে সাধাৰণ প্ৰক্ৰিয়াৰে আমি উলিয়াব পাৰিম, ঠিক আছে। এইটো এটা হ'ল উদাহৰণ। 2 নম্বৰ হ'ব পাৰে যে ধৰি লোৱা তুমি আম বা যিকোনো ফল তুমি গছৰ পৰা কালেক্ট কৰিছা বা গোটাইছা। প্ৰথমতে তুমি এটা বাস্কেটত গোটাটা ধৰি লওক 5টামান আছে, তাৰপিছত তোমাৰ 7টা আছে, তাৰপিছত 8টা আছে, তাৰপিছত 9টা আছে। এনেকুৱা ধৰণৰ ধৰি লওক কেইবাটাও বাস্কেটত তুমি আম কালেক্ট কৰিছা, ঠিক আছে। এনেকুৱা ধৰণৰ প্ৰথমতে 5টা, তাৰপিছত 7টা, তাৰপিছত আছে ধৰি লওক তোমাৰ 9টা, তাৰপিছত 9, 11টা, এনেকুৱা ধৰণৰ ধৰি লওক তোমাৰ আছে। আৰু তোমাক কোৱা হৈছে যে শেষত আমাৰ 17, শেষৰ বাস্কেটটোত তোমাৰ 17টা আছে। এতিয়া তোমাক কোৱা হৈছে যে ইয়াত কিমানটা বাস্কেট আছে। এতিয়া ধৰি লওক তুমি ভালকে শুনিবা যে প্ৰথমটোত 5টা আমাৰ আম আছে, ছেকেণ্ডটোত 7টা, তৃতীয়টোত আমাৰ 9টা, 11টা, এনেকে কৰি মানে শেষলৈকে 17, একেবাৰে শেষৰ যিটো বাস্কেট সেইটোত আছে আমাৰ 17টা, ঠিক আছে। এতিয়া তোমাক কোৱা হ'ল যে কেইটা বাস্কেট আছে ইয়াত, কেইটা বাস্কেটত তুমি আম জমা কৰিলা, বা এনেকুৱা ধৰণৰ বস্তুবিলাক আমি প্ৰেক্টিকেল আমাৰ যিটো দৈনন্দিন জীৱনত আমি সন্মুখীন হৈ থকা সেই অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে আমি এই সমান্তৰ প্ৰগতিৰ জৰিয়তে আমি প্ৰয়াস কৰিম, চেষ্টা কৰিম। এতিয়া চোৱা, আমি গতিকে অংকৰ উদ্ভাৱনেই হৈছে আমাৰ দৈনন্দিন জীৱনৰ যিবিলাক হিচাপ নিকাচ সেইবিলাক চমু কৰা। গতিকে এই বস্তুবিলাক চমু কৰিবৰ কাৰণে এই সমান্তৰ প্ৰগতিৰ পাঠটোত কিছুমান ফৰ্মুলা আছে, আৰু কিছুমান ইয়াৰ চমু ফৰ্মুলা আছে, যিবিলাক আমি মনত ৰাখিলে আমি ডাঙৰ ডাঙৰ সমস্যাবিলাক আমি দূৰ কৰিব পাৰোঁ। এতিয়া ধৰি লোৱা আমি প্ৰথমতে লৈছোঁ এটা এইখিনি নাম্বাৰ 1, 2, 4, 6, 8, 10, 12, 14, 16, এনেকে। গতিকে ইয়াত আমি এইটো এটা হ'ল আমাৰ প্ৰগতি। এতিয়া প্ৰগতি হ'বলৈ হ'লে আমি ইয়াত কি কৰিম, যে প্ৰগতি মানে আমি যিটো পাঠ এই পাঠটোত প্ৰগতি মানে কাক ক'ম, যাহা তাহা প্ৰগতি হ'লে নহ'ব। এই প্ৰগতিটো ইয়াৰ এটা মানে সীমাবদ্ধতা আছে। এই ফৰ্মুলাটো, এই সূত্ৰখিনি আমি কিছুমান নিৰ্দিষ্ট প্ৰগতিতহে প্ৰয়োগ কৰিব পাৰোঁ। সেইটো হ'ল কি, এই প্ৰগতিটো কি হ'ব লাগিব, সিহঁতৰ মাজত নাম্বাৰবিলাকৰ মাজত সমান সমান অন্তৰ হ'ব লাগিব। এতিয়া 2 আৰু 4 ৰ মাজত কিমান আছে পাৰ্থক্যটো, 2, ইয়াত কিমান আছে 2। তুমি চাবা প্ৰত্যেকতে অন্তৰটো তোমাৰ 2, 2, 2 কৰি পাবা। কিন্তু অকল যে এইটোৱে প্ৰগতি সেইটো নহয় নহয়। 1, 3, 7, 9, 11, 13 এইটো এটা প্ৰগতি, ইয়াতো তোমাৰ ক'তো কমি যোৱা নাই, চবতে বাঢ়ি গৈছে। কিন্তু আমি এনেকুৱা ধৰণৰ অন্তৰবিলাকক আমি সমান্তৰ প্ৰগতি নকওঁ। এইটোক আমি প্ৰগতি ক'ম, কিন্তু সমান্তৰ প্ৰগতি নকওঁ। কাৰণ কেলে, ইহঁতৰ মাজত সমান অন্তৰ নাই। ইহঁতৰ কাৰোবাত যদি 2 বেছি আছে, কাৰোবাত 4 আছে, কাৰোবাত আকৌ 2 আছে, কাৰোবাত 2 আছে, এনেকুৱা ধৰণৰ ইয়াত অসমান হয়। এইটো সমান্তৰ প্ৰগতি নহয়। আমি এই চেপ্টাৰটোৰ এটা সীমাবদ্ধতা আছে। আমি তোমালোকে যিমান ডাঙৰ হ'বা তাত এই যিবিলাক সীমাবদ্ধতা আছে, দুৰ্বলতা আছে ফৰ্মুলাবিলাকৰ, সেইবিলাক দূৰ কৰিবৰ কাৰণে নতুন ফৰ্মুলা উদ্ভাৱন হৈছিলে, আৰু সেইবিলাকৰ বিষয়ে আমি পঢ়িম। কিন্তু এতিয়া আমি ইমানখিনি কৰিব পাৰিলেতো আমাৰ কাৰণে যথেষ্ট। গতিকে আমি এই এনেকুৱা ধৰণৰ প্ৰগতিবিলাক আমি কেনেকৈ উলিয়াম, এই প্ৰগতিবিলাক আমি কেনেকৈ উলিয়াম তাৰ বিষয়ে আমি শিকিম। এতিয়া তাৰ কাৰণে আমাৰ কি হ'ব লাগিব, যে এই প্ৰগতিটোৰ প্ৰথমতে ইয়াৰ কিছুমান ফৰ্মুলা উলিয়াবৰ কাৰণে কিছুমান চিহ্ন প্ৰয়োগ কৰিব লাগিব। সেই চিহ্নবিলাক আমি শিকিব লাগিব। এই প্ৰগতিটোৰ এটা এটা সংখ্যাক আমি কি বুলি ক'ম, পদ বুলি ক'ম। এইটো হ'ব আমাৰ প্ৰথম পদ, ঠিক আছে। এই যিটো প্ৰথমতে থাকিব সেইটো হ'ব প্ৰথম পদ। আমি যিহেতু এইটো এৰিথমেটিক প্ৰগ্ৰেছন পঢ়িছো,
গতিকে এই পদবিলাকক আমি এ আখৰে ডেনোট কৰিম। এ প্ৰথম পদটোক আমি কি কৰিম A1, তাৰপিছত দ্বিতীয় পদটো কি হ'ব A2, তৃতীয় পদটো কি হ'ব A3, চতুৰ্থ পদটো কি হ'ব আমাৰ A4, এনেকে গৈ থাকিব। ঠিক আছে, এতিয়া আমি এনেকে গৈ থাকিলে যিমান দূৰ যাব পাৰে এনেকেতো যিমান নাম্বাৰ যিমান আছে গৈ থাকিব অসীম। গতিকে আমি ইয়াত কি কৰিম, এইটো শেষৰ টাৰ্মটো বুজাবৰ কাৰণে একেবাৰে শেষৰ এই প্ৰগতিটোৰ শেষৰ আমাৰ পদটো বুজাবৰ কাৰণে আমি ব্যৱহাৰ কৰিম সেইটো an। n মানে হ'ল নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা ক'ৰ পৰা ক'লৈকে থাকে 1ৰ পৰা গৈ থাকিব। স্বাভাৱিক সংখ্যা কেতিয়াও শেষ নহয়, এইটো অসীমলৈকে গৈ থাকিব। n can take any numbers from 1 to infinity। n টো যিও হ'ব পাৰে 1 2 3 4 5 1000 1000 যিও হ'ব পাৰে। গতিকে এতিয়া এই an মানে শেষৰ এই প্ৰগতিটোৰ আমাৰ একেবাৰে শেষৰটো, মানে যদি আমি ইয়াত গৈ 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 আমি 20 ধৰি লওক 98 পাইছো, মানে শেষৰ এই টাৰ্মটো বুজাবৰ কাৰণে আমাৰ কি হ'ব, আমি an হিচাপে লিখিম এইটো শেষৰটো। ঠিক আছে, আৰু ইহঁতৰ যি পাৰ্থক্যটো, ইহঁতৰ মাজৰ যি পাৰ্থক্য, সেই পাৰ্থক্যটোক আমি কিহেৰে লিখিম d। ইহঁতৰ ছেকেণ্ড পদ, দ্বিতীয় পদ আৰু প্ৰথম পদৰ বিয়োগ কৰিলে মানে আমি কি পাম, সিহঁতৰ মাজৰ পাৰ্থক্যটো পাম। যেনেকে 4 - 2 কৰিলে আমি কি পাম 2 পাম। গতিকে এই 2টোক কি বুলি কম আমি কমন ডিফাৰেন্স, ইংৰাজীত কম ইয়াক কমন ডিফাৰেন্স। কমন ডিফাৰেন্স অৰ্থাৎ কমন মানে হ'ল সাধাৰণ, সাধাৰণ মানে হ'ল চবতে একেই, সেইকাৰণে সিহঁতক কি ক'ম সাধাৰণ, ডিফাৰেন্সটোক ক'ম আমি অন্তৰ। ডি আখৰটো কি কাৰণে লৈছে, ইংৰাজীত ডি ডিফাৰেন্সৰ পৰা ডি আখৰটো আছে, সেইকাৰণে এইটো কি হ'ল আমি সাধাৰণ অন্তৰ ডি আখৰটো ব্যৱহাৰ কৰিছো। ঠিক আছে, এতিয়া আমাৰ হৈ গ'ল এইটো। এতিয়া এই ইয়াত কিমান নম্বৰ টাৰ্ম আছে, কিমানটা আছে, এনেকুৱা পদ কিমানটা আছে, সেইটো বুজাবৰ কাৰণে আমি কি কৰিম n আখৰটো ব্যৱহাৰ কৰিম। n টোৱে বুজাব আমাৰ নাম্বাৰ অফ টাৰ্মছ, কিমানটা আছে। এইটো এটা পদ হৈ গ'ল, এইটো এটা প্ৰগতি হৈ গ'ল। এই প্ৰগতিত কেইটা আছে 2 4 6 এনেকুৱা ধৰণে কিমানটা আছে 98লৈকে কিমানটা আছে, সেইটো বুজাবৰ কাৰণে আমি n টাৰ্ম ব্যৱহাৰ কৰিম, n আখৰটো ব্যৱহাৰ কৰিম। n টোৱে বুজাব আমাৰ প্ৰগতিটোত থকা পদৰ সংখ্যা, পদৰ সংখ্যা বুজাব। ঠিক আছে, গতিকে a b আৰু a n এইকেইটা আমি ব্যৱহাৰ কৰি পেলাই আমি বহুত কিবা আমি এতিয়া সমাধান কৰিব পাৰিম। ঠিক আছে, আমি সেই বস্তুখিনি আমি শিকিবলৈ গৈ আছো। আৰু আমি আজি যিহেতু প্ৰথম ক্লাছ, মই তোমালোকক এটা আভাস দিয়া হৈছে আজি, আৰু ধুনীয়াকে আমি ক্লাছবিলাক কৰিম, ধুনীয়াকে আমি পঢ়িম, কিন্তু আজি এটা ধুনীয়া আমি জাষ্ট সমূহ আভাস দিছো। এটা তোমালোকে চিষ্টেমেটিক এটা ষ্টাডি পাবা, প্ৰথমৰ পৰা ক্ৰমান্বয়ে একফালৰ পৰা এৰিথমেটিক প্ৰগ্ৰেছনৰ 5.1ৰ পৰা যিমানখিনি এক্সাৰচাইজ আছে, অনুশীলন আছে, সকলোবিলাক সমাধান তোমালোকক কৰাই দিয়া হ'ব। আৰু যদি তোমালোকৰ ডাউট থাকে কোনোবা এটা প্ৰশ্ন, সেইটো পুনৰ কৰাই দিয়া হ'ব। গতিকে তোমালোকে চিন্তা নকৰিবা, আজি জাষ্ট এটা সমূহ আভাস দিছো, আমি ওপৰে ওপৰে বস্তুখিনি জানিবলৈ চেষ্টা কৰিম। ঠিক আছে, অ'কে। তাৰ মানে তোমালোকৰ এতিয়া আমি কি কৰিব লাগিব, ইমানখিনি পঢ়াৰ পিছত আমি সমান্তৰ প্ৰগতি হয় নে নহয় সেইটো আমি চিনাকি হৈছো, সমান্তৰ প্ৰগতিৰ লগত চিনাকি হৈছো। এতিয়া মই তোমালোকক কেইটামান প্ৰগতি লিখিম, সেইকাৰণে তোমালোকে সমান্তৰ প্ৰগতি হয় নে নহয়, মই নাম্বাৰ কিছুমান লিখিম, প্ৰগতি হয় নহয় তোমালোকে ক'ব লাগে। 4 2 4 9 8 10 আৰু এটা ধৰিছো ধৰি লোৱা 3 6 9 11 13 আৰু এটা দিছো 5 10 15 20 25। এতিয়া ইয়াৰ ভিতৰত তোমালোকক ফাৰ্ষ্টতে ইমানখিনি পঢ়াৰ পিছত তোমালোকে জানিব লাগে যে সমান্তৰ প্ৰগতি ইয়াৰ ভিতৰত কোনটো হয়। চোৱা, আমি এতিয়া প্ৰথমটোত যাম, প্ৰথমটো সমান্তৰ প্ৰগতি হয় নহয়, ইয়াত প্ৰগতি হয় 2 4 বাঢ়ি গৈছে, এইটো বাঢ়ি গৈছে মানে প্ৰগতি হৈছে।
কিন্তু ইয়াত সমান্তৰ প্ৰগতি হয় নহয় সমান্তৰ প্ৰগতি হ'বৰ কাৰণে সিহঁতৰ মাজত অন্তৰটো একেই থাকিব লাগিব 4 অন্তৰটো কি হ'ব 4 বিয়োগ 2 2 হ'ব 9 বিয়োগ 4 কিমান হ'ব 5 গতিকে ইয়াত 2 হৈ গ'ল ইয়াত 5 হৈ গ'ল আমি দুটা পাই গম পাই গ'লো যে নহয় এইটো আমাৰ সমান্তৰ প্ৰগতি নহয় এতিয়া আমি এইটো তলতো চাম 6 - 3 3 হৈ গ'ল 9 - 6 কিমান হৈ গ'ল 3 হৈ গ'ল 11 - 9 কিমান হৈ গ'ল 2 হৈ গ'ল 13 - 11 2 হৈ গ'ল 3 3 ঠিকে আছিলে কিন্তু ইয়াত বাকি কেইটা আমাৰ ইয়াত 3 হৈ গ'ল ইয়াত 2 হৈ গ'ল গতিকে এইটো আমাৰ সমান্তৰ প্ৰগতি নহয় এতিয়া আমি তলৰটো চাম এতিয়া আমি চাম এটা 5 আৰু 10 5 আৰু 10ৰ ভিতৰত বিয়োগ কৰিলে আমি কিমান পাম 5 পাম 15 বা 10 বিয়োগ কৰিলে কিমান পাম 5 পাম এইটো সবতে আমি 5 পাই আছো তাৰ মানে 3 নম্বৰটো আমাৰ সমান্তৰ প্ৰগতি হৈছে গতিকে সমান্তৰ প্ৰগতি হ'বলৈ হলে আমি কি কৰিব লাগিব যে আমাৰ অকল বাঢ়ি গলেই নহব বা কমি গলেই নহব আমাৰ কি হ'ব লাগিব ইহঁতৰ মাজৰ অন্তৰটো 5 5 5 বা যিয়ে নহওক সমান সমান অন্তৰ থাকিব লাগিব এতিয়া তোমালোকে সমান্তৰ প্ৰগতি হয়তো বোধ হয় তোমালোকে বুজি পাইছা কাক কয় সমান্তৰ প্ৰগতি এতিয়া এই সমান্তৰ প্ৰগতিৰ জৰিয়তে আমি কেনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধান কৰিব পাৰো তাৰ বিষয়ে মই তোমালোকক ক'বলৈ গৈ আছো গতিকে আমি আজি যেহেতু ইন্ট্ৰডাকশন ক্লাছ আমি দীঘলীয়া নকৰো আমি এই শেষৰ টপিকটো কৰি আজি আমি সামৰিম যদি ভাল লাগে আমি নেক্সট ক্লাছ আৰম্ভ কৰিম গতিকে আমি এটা সমান্তৰ প্ৰগতি লৈছো ধৰি লোৱা 2 4 6 8 10 12 এতিয়া ধৰি লোৱা আমি 100 লিখি লৈছো ঠিক আছে এতিয়া তোমালোকক ইয়াত কৈছে যে এই সংখ্যাটো এইকেইটা এইটো এটা সমান্তৰ প্ৰগতি এই প্ৰগতিৰ পৰা আমাৰ কি কি প্ৰশ্ন আহিব পাৰে ঠিক আছে প্ৰগতিটো দেখিলে তোমালোকে প্ৰথমতে ইয়াত কি কৰিব লাগিব কি কি আমাৰ ওচৰত দিয়া আছে সেইটো বস্তু তোমালোকে জানিব লাগিব ইয়াত আমাৰ কি দিয়া আছে প্ৰথম পদ দিয়া আছে a = 2 দিয়া আছে ঠিক আছে প্ৰথম পদটো a1 সেকেন্ড পদটো a2 থাৰ্ড পদটো a3 যদিও হয় তথাপিতো আমি কি কৰিম অংকটো কৰোতে আমাক অকল প্ৰথম পদটোহে ব্যৱহাৰ হ'ব ফৰ্মুলাত ব্যৱহাৰ হ'ব গতিকে আমি অকল a বুলি লিখিম a1 নিলিখো এনেও আমি প্ৰথম পদটো আমি ব্যৱহাৰ কৰিছো যেতিয়া আমি আকৌ a1 লিখাৰ কোনো অৰ্থ নাই a লিখিম আমাক a2 লাগিব d কিমান হ'ব d হ'ব আমাৰ 4 - 2 কিমান হ'ব 2 হ'ব ইহঁতৰ মাজৰ সাধাৰণ অন্তৰটো হ'ব 2 আৰু আমাক কি দিয়া আছে a n একেবাৰে শেষৰ অন্তিম পদটো n টোৱে বুজাইছে এই 2ৰ পৰা 100 লৈকে থকা পদৰ সংখ্যা আমি যেহেতু নেজানো কিমানটা 100 লৈকে আছে গতিকে আমি হেতু an হিচাপে লিখিছো ঠিক আছে আমি এটো কি হ'ব আমাৰ 100 হৈ গ'ল ওকে এতিয়া আমি কি কৰো আমাক যদি সুধে যে 2 হৰণ যোৱা 1ৰ পৰা 100 লৈকে ঠিক আছে 100 লৈকে ধৰি লও 1ৰ পৰা 100ৰ ভিতৰত 1ৰ পৰা 100ৰ ভিতৰত 2 হৰণ যোৱা সংখ্যা কিমানটা আছে যদি আমাক কয় 100ৰ ভিতৰত বুলি কইলে মানে এটা সৰু সৰু শব্দবিলাক মনত ৰাখিবা ভিতৰত বুলি কলে 100টো নধৰে ভিতৰত বুলি কলে তাৰ 100টোক এৰি বিলাই তাৰ যেটো নাম্বাৰ ওচৰত পাম আমি হেতু 99 টোক 2 হৰণ না যায় গতিকে 98 হ'ব ওকে আমাক যদি কয় যে 2ৰ পৰা 1ৰ পৰা 100ৰ ভিতৰত 2 হৰণ যোৱা সংখ্যা কিমানটা আছে আমি হেতু কৰিবলৈ হলে তুমি এতিয়া হিচাপ কৰি থাকিব নালাগে সমান্তৰ প্ৰগতি জনাৰ আমি কেনেকৈ কৰিব পাৰিম এয়া এটা ফৰ্মুলা আছে হেতু হল কি an = a + n - 1 d এটি এই ফৰ্মুলাটো কেনেকৈ আহিছে আমি নেক্সট ক্লাছত তোমালোকক শিকাম মই জাস্ট তোমালোকক ইয়াৰ এই চেপ্টাৰটোৰ যেটো প্ৰয়োগ মজা হেতুহে তোমালোকক ক'ব বিচাৰিছো ঠিক আছে এতিয়া a কিমান আছে 2 আছে n আমাৰ n কিমান আছে 98 আছে n কিমান আছে নেজানো আমি n টো উলিয়াব লাগে 1 d কিমান আছে 2 আছে গতিকে চাও আমি এতিয়া তোমালোক যেহেতু ক্লাস 10 পালা আমি সৰু সৰু বস্তুবিলাক শিকাই নাথাকো 2 টো এফালে লৈ আনিলো আমি ইয়াত থাকিলে n - 1 এতিয়া এটো হৈ যাব আমাৰ 96 = n - 1
2 এতিয়া আমি এই 2 আমি কি কৰিব লাগিব 96 এফালে পূৰণ হৈ আছে ইফালে আনিলে হৰণ হৈ যাব 90 n-1 এতিয়া এটুক আমি যদি হৰণ কৰো কিমান হ'ব 2 4 গুণ 8 2 8 গুণ 16 n-1 1 पे फाले যাব 48 plus 1 equal to n 49 equal to n মানে n nৰ মানটো আমাৰ কিমান ওলাইছে 49 ওলাইছে মানে এতিয়া আমি ইয়াত 2 4 6 এনেকে হিসাব কৰি নথকা কয়ে আমি কি কৰিব পাৰিলো ইয়াত 2 এ হৰণ যোৱা সংখ্যা কিমানটা আছে হেতু উলিয়াব পাৰিলো এতিয়া কিমানটা পালো আমি 49 টা পালো ঠিক আছে এ তোমালোকে ভিডিওটো এনেকে পোস্ট কৰি ৰখাই বেলা তোমালোকে এটো লিখিব পাৰিবা ঠিক আছে আমি আকৌ আৰু এটা ইয়াত হেৰি কৰো এটা ধৰি লওক আমাৰ এই 98 টো নাই ওকে আমি 98 টো নেজানো ঠিক আছে কিন্তু আমি এতিয়া জানো যে ইয়াত কেটা সংখ্যা আছে আমি n ইকুৱেল টু কিমান আছে 49 তোমালোকক কলে যে 1 ৰ পৰা 1 ৰ ভিতৰত 2 এ হৰণ যোৱা সংখ্যা 49 টা আছে 49 টা আছে আৰু তোমালোকক উলিয়াব লাগে 2 এ হৰণ যোৱা সংখ্যা একেবাৰে শেষৰ সংখ্যাটো কি হয় এই সমান্তৰ প্ৰগতিটোৰ শেষৰ সংখ্যাটো কি হ'ব তাৰ মানে আমাক কি উলিয়াব দিছে an উলিয়াব দিছে ওকে এতিয়া আমাৰ কি হল an মানে কিমানটা সংখ্যা আছে 49 টা আমি গম পাই গলো গতিকে n ৰ নাম হেতু কি হ'ব 49 ওকে এতিয়া এই সংখ্যাটো এতিয়া আমি হে সমস্যাটো উলিয়াবলৈ হলে আমি একেটা ফৰ্মুলা ব্যৱহাৰ কৰিম n-1 d এতিয়া an টো আমি নাজানো কি হয় মানে আমি 98 পাব লাগিব যদি 98 আমি পাও তেতিয়াহলে আমাৰ আমি কৰাটো ঠিক হৈ আছে যদি আমি 98 নুলাই তেলে আমাৰ গড়বড় হৈ যাব a কিমান আছে 2 আছে n কিমান আছে 49 আছে d কিমান আছে 2 আছে 2 plus 49 minus 1 48 হৈ গল into 2 2 plus এটো কিমান হ'ব 96 হ'ব 96 plus 2 কিমান হ'ব 98 হৈ গল ঠিক আছে সো আমি দুটা সমস্যা ইয়াৰ পৰা কি উলিয়াব পাৰো আমি যদি a দিয়া থাকে d দিয়া থাকে কমন ডিফাৰেন্স যদি আমি পাৰ্থক্যটো দিয়া থাকে আমি যদি আমাক n টো দিয়া থাকে আমি an উলিয়াব পাৰো মানে শেষৰ টাৰ্মটো 98 আমি গৈ থাকিব নালাগে প্ৰথমতে আমি কি উলিয়াব পাৰো আমি উলিয়াব পাৰো ইয়াত কিমানটা সংখ্যা আছে 2 এ হৰণ যোৱা সংখ্যা কিমানটা আছে এটো হল 1 নম্বৰ আমাৰ উলিয়াব পৰা আমাৰ 1 নম্বৰ বস্তু 2 নম্বৰ হল এটো সেকেন্ড এটা থাৰ্ড এটা ধৰি লওক আমি d আছে দিয়া আছে n দিয়া আছে আৰু আমাক দিয়া আছে ধৰি লওক an দিয়া আছে 98 আমি ইয়াৰ পৰা কি উলিয়াব পাৰো 98 ৰ পৰা আমি এতিয়া a টো কিমান হয় হেতু উলিয়াব পাৰো আৰু ধৰি লওক আমাৰ a দিয়া আছে সব দিয়া আছে d দিয়া নাই আমি d টো উলিয়াব পাৰো এনে ধৰণে তাৰ মানে এই ফৰ্মুলাটোৰ জৰিয়তে সূত্ৰটোৰ জৰিয়তে আমি কি উলিয়াব পাৰো তোমালোকে মন ৰাখিবা a উলিয়াব পাৰো প্ৰথম পদ উলিয়ালে দ্বিতীয় পদ ওলাই যাব d উলিয়াব পাৰো কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰ n উলিয়াব পাৰো ইয়াত থকা কিমানটা পদ আছে হেতু উলিয়াব পাৰো আমি an উলিয়াব পাৰো ঠিক আছে এইকেটা বস্তু আমি উলিয়াব কাৰণে আমি ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো হেতু হল an equal to a plus n-1 d ঠিক আছে গতিকে এটা তোমালোকৰ অনুশীলন 5.1 অনুশীলনত তোমালোকৰ একেবাৰে ইজি আর একো নাই তোমালোকে মই আকোবাৰ কৈছো তোমালোকে ইয়াত থকা প্ৰত্যেক শব্দ এটা কৈ ধুনিয়াকৈ পঢ়িবা আৰু ইয়াত ধুনিয়াকৈ আছে আমাৰ এইবিলাকৰ বা তোমালোকে সমান্তৰ প্ৰগতি কি হয় তো অকল বাছি উলিয়াব লাগে আর একো নাই সেকেন্ড যেটো চেপ্টাৰ সমান্তৰ প্ৰগতি এনটম পথ এইটো আমি অলপ কৰিব লগা আছে গতিকে আমি এটো কৰিব লাগিব ইয়াত ধুনিয়াকৈ কেনেকৈ ফৰ্মুলাটো আমি a plus a n-1 d আছে হেতু আছে মই তোমালোকক নেক্সট ক্লাছত হেতু শিকাম কেনেকৈ এই ফৰ্মুলাটো আমি লিখো আৰু এতিয়া আমি ধৰি লওক এই সমস্যাটোৰ লগত এই ফৰ্মুলাটোৰ লগত জড়িত আমি কেইটামান অংক আমি কৰি চাও ইয়াত ধুনিয়াকৈ আছে ইয়াত চোৱা 5.2 অনুশীলনত a d n এইবিলাক দিয়া আছে গতিকে তোমালোক এই ফৰ্মুলাটো জৰিয়তে তোমালোকে এই তালিকাখন পূৰ কৰিবলৈ চেষ্টা কৰিবা ইয়াত মই যেনেকৈ শিকালো
তেনেধৰণে তোমালোকে বহাই যাবা। ইয়াত যিকোনো যিকেইটা তোমালোকক দিয়া আছে সেইকেইটাৰ ফৰ্মুলাটো বহাই দিলে সি নিজে নিজে ওলাই যাব। ঠিক আছে, 2 নম্বৰ 3 নম্বৰ এইকেইটা তোমালোকে নিজে কৰিব পাৰিবা ধুনীয়াকৈ। এতিয়া আমি ইয়াৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে চাওঁ আহা। এতিয়া ধৰিলে চোৱা, ইয়াত 14 নম্বৰটো আমি চাইছো 10 আৰু 250 মাজত 4 গুণিতক কিমানটা আছে। এতিয়া 10 আৰু 250 মাজত 4 গুণিতক কিমানটা আছে, মানে 4 গুণ যোৱা কিমানটা সংখ্যা আছে। এতিয়া আমি যদি আমি এই ফৰ্মুলাটো নাজানিলোহেঁতেন 4 গুণ 4 4 দুগুণ 8 এনেকে আমি কৈ থাকিলো। এতিয়া আমাৰ 14 নম্বৰটো আমি চাওঁ। আমি গোটেই ক্ৰমান্বয়ে একফালৰ পৰা এটা এটা কৰি ধুনীয়াকৈ কৰি যাম, তোমালোকে চিন্তা কৰিব নালাগে। গতিকে আমি জাষ্ট আমি এই ফৰ্মুলাটো যে আমি শিকি পেলাই আমি বুজি পাইছো নাই, প্ৰয়োগ কৰিব পাৰিছো নাই, সেইটো আমি টেষ্ট কৰো। এতিয়া 10 আৰু 250 মাজত 4 গুণিতক 4 হৰণ যোৱা সংখ্যা 10 আৰু কিমানৰ ভিতৰত বিচাৰিব লাগিব, 10 আৰু 250 মাজত বিচাৰিব লাগে। এই 4 হৰণ যোৱা গুণ যোৱা কি হ'ব, প্ৰথমটো কি হ'ব 11 হ'ব নেকি? ন 11 নহয়, 12। ফাৰ্ষ্টটো কি হ'ব 12। চোৱা তোমালোকে কি কৰিবা, এতিয়া আমি প্ৰথমতে জানিব লাগিব প্ৰগতিটো। আমি ফৰ্মুলাটো প্ৰয়োগ কৰিবৰ কাৰণে আমাক কি কি বস্তু লাগিব সেই বস্তুকেইটা তুমি বিচাৰি ল'ব লাগিব। a প্লাছ n মাইনাছ 1d। এতিয়া আমাক উলিয়াব কি কৰিছে যে কিমানটা আছে, মানে পদৰ সংখ্যা সুধিছে। nটো আমাক উলিয়াব কৈছে। এইটো আমি নাজানো কি হয়, কিন্তু বাকী গোটেইকেইটা বস্তু an a d এই ইয়াতে আছে। সেই বস্তুটো আমি এতিয়া আমি বাছি উলিয়াব পাৰিব লাগিব। কেনেকে হ'ব, এ মানে কি প্ৰথম পদ, মানে 4 পূৰণ যোৱা প্ৰথম পদটো কি হ'ব, নেউতা মাতি যোৱা 4 গুণ 4 4 দুগুণ 8 8টো কামত নাখাতে কাৰণ 10 ইফালে আহি গ'ল, যে 4 গুণ 12 প্ৰথম পদটো কি হ'ব আমাৰ 12 দিয়া, বহাই দিয়া। এনটো আমি নাজানো, উলিয়াব কৈছে আমাক। এতিয়া এটা কথা মনত ৰাখিবা, এইটো তোমালোকে উলিয়াই থাকিব নালাগে। এতিয়া সেকেন্ড দুই ধৰণৰ এটা হেৰি আছে, নিয়ম আছে। ইয়াত ধৰিলে আমি সেকেন্ড পদটোলৈ যাম, 12 12 2 12 4 গুণ 12 4 গুণ 16 হৈ গ'ল। এতিয়া ইহঁতৰ দুটা পাই গ'লে হৈ গ'ল। আমি কি উলিয়াব লাগে, ডি উলিয়াব লাগে, মানে সিহঁতৰ দুটাৰ মাজত ওচৰে থকা দুটা পদৰ মাজত পাৰ্থক্য উলিয়াব লাগে। 16 মাইনাছ 12 কিমান হ'ব, 4 হ'ব। আৰু তুমি এইটো লিখিবৰ প্ৰয়োজন নাই, কাৰণ পৰীক্ষাত ইমান সময় নাথাকিব, আমি সময়টো বচাব লাগিব। সময় বহুত মূল্য আছে ইয়াত ক্লাছ 10ত। গতিকে আমি ডিটো উলিয়াবৰ কাৰণে যদি 4 গুণিতক বুলি কয়, সিহঁতৰ মাজত 4 হ'ব পাৰ্থক্য। 7ৰ গুণিতক বুলি ক'লে 7 বিভাজ্য হোৱা বা 7 হৰণ যোৱা বুলি ক'লে সিহঁতৰ মাজত 7 হ'ব ডিফাৰেন্সটো, আৰু তোমালোকে বেলেগকে কৰিব নালাগে। এতিয়া আমি বিচাৰিব লাগে ইফালৰ পৰা। এতিয়া আমাক কি লাগে, এ এন লাগিব নহয়। এ এনৰ কাৰণে কি হ'ব 250। এতিয়া ধৰি লওক 250 আছে কাৰণে তোমালোকে আৰামছে গম পাই যাবা 4 হৰণ যোৱা। কিন্তু যদি 250তকৈ ডাঙৰ সংখ্যা থাকে, ধৰি লওক 1000 দি দিলে, যে 3টা সংখ্যাৰে গঠিত সংখ্যা এনেকুৱা ধৰণৰ দি দিলে, এতিয়া চবতকৈ ডাঙৰটো কি হ'ব 999 হৈ যাব। এনেকুৱা ধৰণৰ সংখ্যাবিলাক তোমালোকে 999ৰ এফালে থকা প্ৰথম সংখ্যাটো বাছি উলিয়াব লাগে। এফালৰ পৰা আহোঁতে প্ৰথম সংখ্যাটো যিটো সংখ্যা 4 হৰণ যায়। গতিকে এনেকুৱা ধৰণৰ ডাঙৰ সংখ্যাবিলাক যেতিয়া নেকি তোমালোকে বিচাৰিব লাগিব, তেতিয়াহ'লে অসুবিধাত পৰিবা তোমালোকে পূৰণ কৰি থাকিবলৈ। গতিকে সেই বস্তুটো সহজে উলিয়াবৰ কাৰণে তোমালোকে কি কৰিবা, ডাইৰেক্ট 4 এইটো হৰণ কৰি দিবা। ঠিক আছে, 4 6 গুণ 24 হৈ গ'ল, 4 6 গুণ 24 আৰু 4 8 গুণ 28 নহ'ব, এই কিমান হৈ গ'ল 10 হৈ গ'ল। অ'কে, এতিয়া 10ক 4 কিমান যাব, 4 2 যা 8 হৈ গ'ল। 10 মাইনাছ 8 কিমান হ'ব, 2 হৈ গ'ল। ঠিক আছে, এতিয়া 2 মানে পাৰ্থক্যটো কি থাকিলে, আমাৰ 2 থাকিলে। অ'কে, তাৰমানে আমি কি কৰিব লাগিব, 2 লগত 2 যদি আমি নাথাকিলেহেঁতেন আমাৰ সংখ্যাটোত, তেতিয়াহ'লে আমাৰ যদি 8 থাকিলেহেঁতেন, তেতিয়াহ'লে মিলি গ'লহেঁতেন ন। 10ৰ জেগাত যদি 2 নাথাকিলেহেঁতেন, আৰু 10ৰ জেগাত যদি 8 থাকিলেহেঁতেন, আমাৰ মিলি গ'লহেঁতেন। গতিকে চোৱা কিমান কমাই দিলে মানে আমাৰ 4 হৰণ গুচি যাব, 2 কমাই দিলে হৰণ গুচি যাব। গতিকে 250 বা 2 মাইনাছ কৰি দিয়ে কিমান হ'ব, তেতিয়াহ'লে 248 হৈ যাব। একদম ইজি, যিটো আছে হৰণ কৰি দিবা, যিমানে ডাঙৰ সংখ্যা হৰণ কৰি দিবা। যদি সৰু লাগে তেতিয়াহ'লে সেইটোক মাইনাছ কৰি উলিয়াই দিবা। এতিয়া আমাক কিমান মাইনাছ কৰিলে মানে মিলি যাব, বাকী কিমান থাকিলে 2 মাইনাছ কৰি দিয়া, 250 পৰা 248 হৈ গ'ল। গতিকে এ এনটো কি হ'ব, 248 হৈ গ'ল। আমি চব বস্তু আমি পাই গ'লো।
248 এটা 12টোক ইফালে লৈ আনা n - 1 4 বিয়োগ কৰা 6 4 - 1 3 এটা হৈ গ'ল 2 এতিয়া এফালে আমাৰ কি হৈছে পূৰণ হৈ আছে ইফালে লৈ আনা এটো n - 1 4 5 * 20 4 9 গুণ 36 গতিকে 59 + 1 = গতিকে আমাৰ কিমান হ'ব 60 আমাৰ এতিয়া আমি পাই গলো যে আমাৰ 10ৰ পৰা 25ৰ ভিতৰত 4য়ে হৰণ যোৱা সংখ্যা আমাৰ কিমানটা আছে 60টা আছে তোমালোকে আমি এবাৰ চাই লওঁ ভুলো হ'ব পাৰে কিমান কৰিছিল আমি 4 পইণ্ট এইটো 14 আমাৰ আনসাৰ আছে 60 গতিকে এনৰ মান কি হৈ গ'ল আমাৰ 60 গতিকে চোৱা আমি ইমান সহজতে আমি কি কৰিব পাৰিলো কিমানটা পদ আছে 4 গুণিতক 10ৰ পৰা 250 ভিতৰত আমি ইমান সহজতে উলিয়াব পাৰিলো ঠিক আছে গতিকে আজি আমাৰ প্ৰথম আৰম্ভণি ক্লাছটো পাতনি ক্লাছটো আমি ইমানৰে আজি সামৰিছো গতিকে এনেকুৱা ধৰণে তোমালোকৰ প্ৰত্যেক পাঠৰে প্ৰত্যেকটো লেসনৰে প্ৰথমৰ পৰা শেষলৈকে এটা এটা প্ৰশ্ন তোমালোকক কৰাই দিয়া হ'ব কিবা ডাউট থাকিলে তোমালোকৰ নাম্বাৰ দিয়া হ'ব নাম্বাৰ থাকিব সেই নাম্বাৰ তোমালোকে সুধিব পাৰিবা আৰু যদি কিবা তোমালোকে বুজি পোৱা নাই বা ফাষ্ট হৈছে বা ধৰি লওক কিবা ধৰণৰ যদি অসুবিধা হৈছে তোমালোকে জনাবা আৰু আমি ইয়াৰ লগে লগে আমি তোমালোকৰ ক্লাছ শেডিউল বিলাক কিমান কেতিয়া হ'ব কি হ'ব এইবিলাক তোমালোকক জনোৱা হ'ব আৰু তোমালোকৰ আমি কেতিয়াবা মাজে মাজে লাইভ ক্লাছ কৰিম তোমালোকে ডাইৰেক্ট তোমালোকে প্ৰশ্ন কৰিব পাৰিবা মেছেজ কৰিব পাৰিবা লগতে আৰু আজি আমি অংকৰ এটা হেৰি দিছো আমি নেক্সট আমি সায়েন্সৰ কৰিম আৰু ইংৰাজী কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ক্লাছটো জয়েন কৰিব বিচাৰিছে গতিকে তোমালোকে মেছেজ কৰিবা ফোন কৰি তোমালোকৰ নামসমূহ দিবা আমি তাৰে এটা হোৱাটছএপ গ্ৰুপ আমি তৈয়াৰ কৰিম যেনেকৈ আমাৰ ৰিফ্লেকশ্যন কোচিং চেণ্টাৰৰ এটা নিৰ্দিষ্ট গ্ৰুপ আছে তাত আমি বিজ্ঞানৰ এতিয়া প্ৰশ্নবিলাক চলি আছে আমি ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক আহিব লগা আছে সেইবিলাক আমি এতিয়া দি আছো গতিকে আমি সেই গ্ৰুপ বনাম আৰু সেই গ্ৰুপত আমি সকলোবিলাক প্ৰশ্ন উত্তৰ আমি তাত দিবলৈ চেষ্টা কৰিম গতিকে আমি এনেধৰণেই লকডাউনৰ পিৰিয়ডটো আমি প্ৰয়োগ কৰিব বিচাৰিছো গতিকে আগলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ নমস্কাৰ সকলোকে বহাগ বিহুৰ ওলগ জনাইছো এতিয়া সমগ্ৰ বিশ্বতে যি কৰোনা আতংক এই আতংকৰ সময়তে সকলো মানুহে যেহেতু ঘৰতে ব্যস্ত আছে গতিকে আমি শিক্ষানুষ্ঠানখনৰ জড়িত হিচাপে আমাৰ যিসকল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ৰিফ্লেকশ্যন কোচিং চেণ্টাৰ যিসকল ছাত্ৰ ছাত্ৰী এই সকলোৱে যেহেতু ঘৰতে আছে গতিকে তেখেতসকলৰ সুবিধাৰ্থে আমি ৰিফ্লেকশ্যন কোচিং চেণ্টাৰ জৰিয়তে আমাৰ শিক্ষকসকলে গণিত ইংৰাজী বিজ্ঞান এই সকলোকেইটা বিষয় পাঠদানৰ ব্যৱস্থা কৰাৰ যি প্ৰয়াস কৰিছে আমি জৰিয়তে